ভাৰত, যাৰ নামখনেৰে কঁপি উঠে প্ৰতিজন ব্যক্তিৰ হৃদয়। আমি সকলো ভাৰতীয় আৰু আমি সকলো গৰ্বিত। ভাৰতৰ কাৰণে কত বীৰ হ'ল শ্বহীদ, কত পিতৃ পুত্ৰহাৰা হ'ল, কিমান যে মাতৃৰ বুকু ফুটা হ'ল। তথাপিও প্ৰেম কমা নাই আমাৰ ভাৰতৰ প্ৰতি, নাই কোনো ভেদাভেদ, নাই কোনো অস্পৃশ্য, কাৰণ আমি সকলো ভাৰতীয়। আহক আমি পালন কৰোঁ ভাৰতৰ ৭৫ বছৰ অতিক্ৰম কৰা ভাৰতৰ ৭৬তম আজাদী কা অমৃত মহোৎসৱ। তেজেৰে ৰক্তাক্ত শ্বহীদৰ ৰাখিম মান, আমি সকলো ভাৰতীয়ৰ সন্তান। सारा जहां देख लिया, कहीं भी तेरे जैसा कोई नहीं है। 80 नहीं 100 दिन दुनिया घुमा है, नहीं कहीं तेरे जैसा कोई नहीं।